আজি ইমান ধুনীয়াকৈ সাজি কাচি ক'ত যাব ওলাইছো কৈ আছো ৰ'ব। আজি যিহেতু আছিল আমাৰ ভাতৰ দাঁত, সেইবাবে একদম আহি পাই গ'লোহি বাৰ ঘৰ আৰু বাই ইমান ধুনীয়াকৈ আগবঢ়াইছে চাব পাৰে। একদম বাৰ মৰম দেখিছেনে বোৱাৰীয়েকলৈ। আৰু এইফালে চাব পাৰে মানে কি আমাৰ কাৰণে আজি কি আয়োজন কৰা হৈছে একদম কিটচেনতে দেখাই দিছো। আৰু এইফালে আমাৰ মৰমৰ খুৰীজনী আৰু চাহ খোৱাৰ যিহেতু ভিডিঅ' ল'ব থাকি গ'ল সেইবাবে দেখুৱাব নোৱাৰিলো। আৰু এইফালে আমাৰ মৰম লগা জনী বাৰ ছোৱালী হয়। আজি একদম ভাতত ইমান ভেৰাইটি খোৱাৰহে কথা আৰু আজি ধুনীয়াকৈ এইফালে একদম চাব পাৰে মাছ মাংস এফালৰ পৰা ৰ'জ কুকুৰা মানে সকলোবোৰে আছে। একদম ডিমৰ পৰা আদি কৰি বায়ে কৈছে যে খানা একদম মজা হৈছে। আৰু এইফালে নিজৰ কাৰণে যিহেতু মই পোলাও বাঢ়ি লৈছো আৰু আজি একদম এফালৰ পৰা খোৱাৰহে কথা। আৰু সন্মুখত এগালমান দেখিলে কোনটো খাওঁ কোনটো নাখাওঁ নিচিনা লাগে নহয় জানো। আৰু এইফালে একদম কাষ্টাৰ্ড আছে লগতে, একদম শেষত খাম যিহেতু। আৰু নিজৰ কাৰণে পুৰা বাঢ়ি লৈছো। এতিয়া মই ধুনীয়া কৰি খাই লওঁ আৰু খাই উঠিয়ে গ'লো বাৰ ফুলনিখন চাবলৈ। আৰু এইফালে ইমান ধুনীয়া ধুনীয়া ফুল লগাই থৈছে ন, দেখিয়ে ভাল লাগিছে। আৰু ময়ো যিহেতু ফুল ভাল পাওঁ আৰু এইফালে ভাবিছো যে অকমান ফুল লৈ যাম, যিহেতু নীলাজৰ নিচিনাকে ফুল অকমান খুজিলো। আৰু এতিয়া ফুল চুল লৈ বায়ে কিবা কিবি বান্ধিও দিছে যিহেতু। আৰু এতিয়া মই ঘৰলৈ বুলি উভতিছো। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নেপাহৰিব। আৰু আজিলৈ আহিছো, বাই বাই।